হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। তো কালি আমি ইয়াতে থকা হ'ল ৰয়িঙতে, কালি আহি পিনে ৰয়িঙতে থাকিলোঁ। তাৰপিছত আজি আমি ওলাম আপোনাৰ ৰয়িঙৰ পৰা তেজু পৰশুৰাম কুণ্ড হৈ পিনে টুংটাও ৰিচৰ্ট হৈ পিনে চৌখাম হৈ পিনে দুলীয়াজানলৈ ওলাই যাম আজি। তো চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ৰাস্তাটো চিধা আপোনাৰ ৰয়িঙৰ পৰা ষ্টাৰ্ট হৈছে, গৈ পিনে তেজু গৈছে, তেজুৰ পৰা ৰাস্তাটো ফাটি গৈছে আৰু তেজুৰ পৰা আপুনি এইটো ছাইডৰ পৰা হৈ পৰশুৰাম কুণ্ড যাব পাৰি, কিন্তু আমি সেইফালে নাযাওঁ এতিয়া। এইটো পাহাৰীয়া ৰাস্তা, যিহেতু এইটো পাহাৰীয়া ৰাস্তা হয়। আমি আলুবাৰীৰ পৰা সোমাই যাম চৌখাম হৈ পিনে চিধা ৰাস্তাটো আমি পৰশুৰাম কুণ্ডলৈ গুচি যাম। ইয়াৰ ডিষ্টেঞ্চটো আপোনাৰ হেৰি হ'ব, কি বুলি কয়, 100 কিলোমিটাৰমান ডিষ্টেঞ্চ আছে এই ৰাস্তাটো। আৰু ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা, আৰু লগতে কোনো নাই ইয়াত গাড়ী চাড়ী একো চলাচল বহুত কম চলে মানে। এইটো হাইৱে হয়, কিন্তু এইটো হাইৱে হয়। তাৰপিছত ইয়াত বহুত কম গাড়ী চাড়ী চলি থাকে। আৰু যেতিয়া পাহাৰলৈ যোনটো যাম, পাহাৰৰ ৰাস্তাততো ভিডিঅ' চিডিঅ' বনাব নোৱাৰিম বাৰু। ডাইৰেক্ট আপোনাক মই পৰশুৰাম কুণ্ড গৈ পিনে দেখাম, পাহাৰীয়া চব ৰাস্তা দেখুৱাব নোৱাৰোঁ। আৰু আপোনালোকেও গাড়ী চাড়ী লৈ আহিলে ভিডিঅ' চিডিঅ' পাহাৰীয়া ৰাস্তাত নবনাব, ভাল নহয়, পটককৈ কি হৈ যায় একো ক'ব নোৱাৰি। সেইটো কাৰণে এতিয়া সিমান ভিডিঅ'টো বনাব নোৱাৰিছোঁ। এই হাইৱে খালী জেগাত অকল মই ভিডিঅ' বনাইছোঁ। আৰু লাষ্টত আপোনাৰ যোনটো এই পাহাৰটো উঠা টাইমত মই ভিডিঅ' বনোৱা নাই মানে। তাৰপিছত ডাইৰেক্ট আমি তাতে পৰশুৰাম কুণ্ডতে জইন কৰিম। এই বাছখন চাব পাৰে আপোনালোকে। এই বাছখন আহিছে আপোনাৰ নেপালৰ পৰা। টোটেল 15 দিনৰ কাৰণে ওলাইছে সিহঁতি। আৰু ইয়াত দৰ্শন কৰিব আহিছে, পৰশুৰাম বাবাৰ দৰ্শন কৰিব আহিছে 15 দিনৰ কাৰণে। কাঠমাণ্ডুৰ পৰা আৰু ভিতৰ 500 কিলোমিটাৰ। এইখন চক ভিতৰৰ পিনে বাছখন। মানুহ আহিছে আপোনাৰ 20জনকৈ প্লাছ মানুহ আহিছে আপোনালোকৰ কামাখ্যা মা মন্দিৰ দৰ্শন কৰি মেলি ইয়াত পৰশুৰাম কুণ্ড পালা। তাৰপিছত এদি যাব শ্বিলং দাৰ্জিলিং হৈ পিনে সিহঁতি ওলাব, সিহঁতি আকৌ নেপাল যাব। টোটেল 15 দিনৰ কাৰণে। এইটো হৈছে কুণ্ডটো, পৰশুৰাম কুণ্ড হয়। পৰশুৰামৰ মেইন জেগাটো, গা ধোৱা জেগাটো হয়। তাৰপিছত এই ৰাস্তাটো চিধা আপুনি যাব পাৰে আৰু চাইনা।
আমি এতিয়া সোমাইছোঁ টুংটাও ৰিচৰ্ট গাড়ী চাড়ী পাৰ্ক কৰি পিনে টিকেট কাটি মেলি টুংটাও ৰিচৰ্টত সোমাইছোঁ এইটো ভিতৰডোখৰ টুংটাও ৰিচৰ্টৰ এই চাইডে কেবিনকেইটা আছে এইকেইটা কেবিনত কটেজ হয় এইকেইটাত আপুনি হোম ষ্টে কৰিব পাৰে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে তাৰপিছত ভিডিঅ'টো এনজয় লৈ থাকক আপোনালোকে বন্ধুসকল এইটো হৈছে গল্ডেন পাকোৰা নামচাইত আছোঁ আমি এতিয়া নামচাইৰ পৰা এতিয়া অলপ দেৰি থাকি মেলি ইয়াৰ পৰা আমি দুলীয়াজান গুচি যাম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বন্ধুসকল লগ পাম নেক্সট এটা ব্লগত এতিয়াৰ কাৰণে বাই